মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আগন্তুক এছএলসি পৰীক্ষাত ইংৰাজী বিষয়ত আহিবলগীয়া আৰু এটা অত্যন্ত সম্ভাৱ্য আছে মই তোমালোকৰ কাৰণে লিখি উলিয়াইছো যেটো হৈছে দ্য পাৰসন ইউ এডমায়াৰ মোষ্ট অৰ্থাৎ তোমাৰ আটাইতকৈ বেছি প্ৰশংসিত ব্যক্তিজন এই আছেটো কেতিয়াবা বেলেগ বেলেগ নামতো আহে হয়তো নামটো আহিব পাৰে লাইফ অফ এ গ্ৰেট ম্যান অফ আসাম অথবা আহিব পাৰে ইয়োৰ ফেভাৰিট অথৰ এতিয়া এই চাৰিটা নামৰ যিকোনো এটা নামত এছেটো আহিলে তোমালোকে এই এছেটো লিখিলেই হৈ যাব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনিতে মই তোমালোকক আৰু এটা কথা কৈ থাও কোৱেশ্চনত যেতিয়া থাকিব দ্য পাৰসন ইউ এডমায়াৰ মোষ্ট তেতিয়া তুমি এনসাৰত হিৰ নামটো লিখিব লাগিব দ্য পাৰসন আই এডমায়াৰ মোষ্ট অৰ্থাৎ ইউৰ ঠাইত আই লিখিব লাগিব আকৌ যদি থাকে ইয়োৰ ফেভাৰিট অথৰ তেতিয়া তুমি লিখিব লাগিব মাই ফেভাৰিট অথৰ ইয়াত ইয়োৰৰ ঠাইত মাই লিখিব লাগিব অৰ্থাৎ মোৰ প্ৰিয় লিখক যেনক এইখিনি হল শিৰোনাম এতিয়া আমি এছেটো আলোচনা কৰিম আৰু এই এছেটো মই সম্পূৰ্ণ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ ওপৰত লিখিছো কাৰণ লক্ষ্মীনাথ বেজবৰুৱা দেৱ অসমৰ এগৰাকী বিখ্যাত ব্যক্তি মহান ব্যক্তি আৰু লগতে তেওঁ এগৰাকী অসমৰ বিখ্যাত লেখক আছিল আৰু সকলোৰে প্ৰিয় লেখক আছিল সেইকাৰণে মই লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ নামটো এই এছেটোৰ কাৰণে উপযুক্ত বুলি বিবেচনা কৰিছো তো এতিয়া মই এছেটো তোমালোকক সম্পূৰ্ণ প্ৰতিটো দফা লাইন বাই লাইন ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিম তোমালোকে মোৰ সৈতে লাইনবোৰ ধৰিবা আৰু বুজিবলৈ চেষ্টা কৰিবা তো বলা আমি আৰম্ভ কৰো প্ৰথম দফা ইন্ট্ৰোডাকচন অৰ্থাৎ আৰম্ভণি I have great admiration for Lakshminath Bezbarua, the pioneer of modern Assamese literature. আধুনিক অসমীয়া সাহিত্যৰ জনক লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ প্ৰতি মোৰ যথেষ্ট প্ৰশংসা আছে এডমাইৰেশ্যন মানে প্ৰশংসা পায়োনিয়াৰ মানে জনক বা উদ্ভাৱক He was a great poet, writer, satirist, playwright and children's literature writer. তেওঁ এগৰাকী বিখ্যাত কবি লিখক সাহিত্যিক নাট্যকাৰ আৰু লগতে শিশু সাহিত্যৰ ৰচক আছিল He is popularly known as Sahityarathi and Rasaraj. তেওঁক জনপ্ৰিয়ভাৱে জনা যায় সাহিত্যৰথী আৰু ৰসৰাজ নামেৰে আমি তেওঁক কি বুলি জানো ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা অথবা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ন যেনক এইখিনি আছিল ইন্ট্ৰোডাকচন এতিয়া আমি সেকেন্ড স্টেঞ্জাটো লৈ যাও যেটো আছে হিজ আৰ্লি লাইফ মানে তেওঁৰ জীৱনৰ আগভাগ He was born near Ahatguri, Nagaon in November 1868. তেওঁ 1868 চনত নৱেম্বৰ মাহত নগাঁও জিলাৰ আহতগুৰি নামৰ ঠাইৰ ওচৰত জন্মগ্ৰহণ কৰিছিল His father was Dinanath Bezbarua. তেওঁৰ দেউতা আছিল দিননাথ বেজবৰুৱা a senior British official এগৰাকী জ্যেষ্ঠ ইংৰাজ কৰ্মকৰ্তা He received his early education from Sibasagar Govt High School. তেওঁ তেওঁৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা গ্ৰেজুৱেচন ফ্ৰম সিটি কলেজ কলকাতা গ্ৰেজুৱেচন মানে বিএ ডিগ্ৰী লাভ কৰিছিল তেওঁ সিটি কলেজ কলকাতাৰ পৰা এণ্ড লেটাৰ পিজি এণ্ড বিএল ডিগ্ৰীজ ফ্ৰম কেলকাতা ইউনিভাৰ্চিটি আৰু কেলকাতা ইউনিভাৰ্চিটিৰ পৰা পিজি আৰু বিএল ডিগ্ৰী তেওঁ লাভ কৰিছিল এতিয়া বলে আমি তৃতীয়টো দফালৈ যাওঁ হিজ কন্ট্ৰিবিউশন তেওঁৰ বৰঙনি তেওঁৰ কি ক্ষেত্ৰত বৰঙনি আছিল He started his literary career with Litikai, a slapstick written for Jonaki magazine. তেওঁৰ যেটো সাহিত্যিক জীৱন আৰম্ভ কৰিছিল লিটিকাইৰে হৈতে লিটিকাইটো কি আছিল এ স্ল্যাপষ্টিক আছিল স্ল্যাপষ্টিক মানে কি আকৌ ব্যংগাত্মক নাটক আছিল আৰু যেটো তেওঁ লিখিছিল কিহৰ বাবে ৰিটেন ফৰ জোনাকি মেগাজিন জোনাকি আলোচনীৰ বাবে লিখিছিল The state anthem of Assam, O Mur Apunar Dex, was composed by him. অসমৰ যেটো ৰাজ্যিক সংগীত ও মোৰ আপোনাৰ দেশ এটো ও মোৰ আপোনাৰ দেশ এখন তেওঁৰে ৰচিত আছিল He wrote 8 plays তেওঁ 8খন নাটক ৰচনা কৰিছিল 2 autobiographies দুখন আত্মজীৱনী লিখিছিল 4 buffooneries 4খন কৌতুকৰ কিতাপ লিখিছিল 3 historical works তাৰ মানে 3খন বুৰঞ্জীমূলক কিতাপ লিখিছিল and 3 biographies আৰু 3খন জীৱনীমূলক কিতাপ লিখিছিল Some of his notable works are তেওঁৰ কেইটামান উল্লেখনীয় কৰ্মৰাজি হল জয়মতি কোঁৱৰী পদুম কোঁৱৰী বুঢ়ী আইৰ সাধু ককাদেউতা আৰু নাতিলৰা বেলিমাৰ চিকাৰপতি নিকাৰপতি মোৰ জীৱন সোৱৰণ এটসেট্ৰা এইকেইটা আছিল তেওঁৰ কেইটামান উল্লেখযোগ্য লিখনি এতিয়া বলে আমি 4 নম্বৰ দফাটোলৈ যাওঁ Why I like him মই তেওঁক কিয় ভাল পাওঁ I like him for his great sense of humor মই তেওঁৰ
যিটো মহান যিটো ৰসাত্মক গুণ তাৰ বাবে ভাল পাওঁ লুচিডিটি অফ ৰাইটিং লিখাৰ স্পষ্টতাৰ বাবে ভাল পাওঁ এণ্ড পেট্ৰিয়টিজম আৰু দেশভক্তিতাৰ বাবে ভাল পাওঁ এইকেইটা গুণৰ বাবে মই তেওঁক ভাল পাওঁ হি ব্ৰট আউট দ্য ভেৰিয়াছ ফিচাৰ্ছ ইন দ্য আছামিজ ছ'চাইটি তেওঁ অসমীয়া সমাজ জগতত কি আনিছিল মানে বিভিন্ন ধৰণৰ ভাল চৰিত্ৰ বহন কৰিছিল চৰিত্ৰ কঢ়িয়াই আনিছিল বিভিন্ন বৈশিষ্ট্য বা বিভিন্ন গুণাগুণ তেওঁ কঢ়িয়াই আনিছিল বিচাইডছ এইবোৰৰ উপৰিও হিজ ফণ্ডনেছ ফৰ চিলড্ৰেন এট্ৰেক্টছ মি শিশুসকলৰ প্ৰতি তেওঁৰ যি মৰম সেইখিনিয়েও মোক বৰকৈ আকৰ্ষিত কৰিছিল চ' হি ইজ মাই ফেভাৰাইট অথৰ গতিকে তেওঁ মোৰ প্ৰিয় লেখক কনক্লুশ্যন অৰ্থাৎ সামৰণি লক্ষ্মীনাথ বেজবৰুৱা ৱাজ ইনডিড এ গ্ৰেট মেন অফ আছাম লক্ষ্মীনাথ বেজবৰুৱা মুঠতে অসমৰ এগৰাকী বিখ্যাত ব্যক্তি আছিল মহান ব্যক্তি আছিল হিজ ৰাইটিংছ গেভ আছামিজ লিটাৰেচাৰ এ গ্ৰেট বুষ্ট তেওঁৰ লিখনিবোৰে অসমীয়া সাহিত্য জগতত বিশাল সফলতা প্ৰদান কৰিছিল এইখিনি আছিল এছেটো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে এছেটো বুজি পাইছা এছেটো তোমালোকে পঢ়িবা মানে এইবাৰ এছেটো পৰীক্ষাত অহাৰ মোটামুটি 80% চান্স আছে গতিকে তোমালোকে এছেটো নিশ্চয় পঢ়িবা বুলি মই আশা কৰিছোঁ আৰু এই এছেটো মই ডিছক্ৰিপশ্যন লিংকত মই লিখি দিম তোমালোকে তাৰ পৰাও লিখি ল'ব পাৰিবা আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে আশা কৰোঁ ভালকৈ প্ৰস্তুতি লৈ আছা পৰীক্ষাৰ কাৰণে সকলোকে আগন্তুক পৰীক্ষাৰ কাৰণে শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো শেষ কৰিছোঁ ধন্যবাদ